Hi, hello, welcome to my YouTube channel. মই Nabanita অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যাবলৈ ওলাইছো ধেমাজি হাবুঙলৈ যাওঁ। চাই থাকিব ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে। আমি এতিয়া ধেমাজি টাউন পালোহি। আমি টাউন পাৰ হৈ আকৌ বেলেগ ৰাস্তাত সোমাব লাগিব। গৈ আছো এতিয়া আমি টাউন পাৰ আমি আহি পাবলৈ হলো। এতিয়া আমি যাব লাগিব সোঁফালে। এইটো সোঁফালে ঘূৰি দিব লাগিব। এয়া সাইনবোর্ড। এতিয়া যাব লাগিব আমি বাওঁ সাইডে কারসিন দিয়া আছে। বেছি দূর নাই আৰু পামগে। এয়া আমি আহি পাওঁতে দেখিছেনে বৰষুণ দিলেই। বৰষুণ পৰিলে এই মাত্ৰ বৰষুণ দিছে। আমিও আহি পালোহি। এই দোকানখনৰ ওচৰতে ৰখাব লাগিব গাড়ী। তাৰপিছত আমি খোজকাঢ়ি যাম। হাবুং পালোহি কিন্তু বৰষুণ দিছে। ৰখি আছো ইয়াত। হাবুং হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী আৰু এই হাবুঙে সম্পূৰ্ণ 285 বিঘা মাটি আৱৰি আছে। এতিয়া মই আপোনালোকক ভিতৰলৈ গৈ কিমানখিনি পাৰোঁ দেখুৱাম। আমি আহি পালোঁ। এইখন চাওক হাবুঙৰ প্ৰথম গেটখন। গেটখনেই দেখিব। গেটখনেই ইমান ধুনীয়া। ভিতৰত চাগে আৰু ধুনীয়া হ'ব। আপোনালোকক দেখুৱাই থাকিম। চাই থাকিব আপোনালোকে। এই হল ঘৰটোতে আহোমৰ সম্পূৰ্ণ ৰীতি নীতিৰে বিয়া পতা হয়। বহুত মানুহ আহে ইয়াত বিয়া পাতিবলৈ ৰীতি নীতিৰে আহোম। আমাৰ লগত আহিছে এইটো জীৱনৰ ৰং। আই জীৱনৰ ৰং ক'ত গ'লা? এইটো হাই বাই কিবা এটা কোৱা আকৌ। হাই। আহি পাওঁতে পাওঁতে দেৰি হৈ গ'ল। এতিয়া সময় প্ৰায় 4টা বাজিব হৈ গ'ল। বহুত আহাও লেট আমাৰ। কি ক'ম নোৱাৰোঁ। ব'লক ভিডিঅ'টো আগবাঢ়ি যাওঁ। ব'লক দেখুৱাই থাকিম আপোনালোকক। চাই থাকিব ভণ্টিবোৰ ইয়াতে জ্বলাই। সৰু ছোৱালী আহি ভাল লাগিলে। এইটো হয় মুখ্য মন্দিৰ। ইয়াত দেওসকলে পূজা কৰে। আপোনালোককতো মই আজি বেছি দেখুৱাব নোৱাৰিম কাৰণ আমি আহি পাওঁতে বহুত দেৰি হৈ গ'ল। এয়া চব বন্ধ আছে। যিমানখিনি পাৰোঁ বাহিৰৰ পৰাই দেখুৱাব লাগিব। 4টা বাজিও গ'ল। এতিয়াতো তলামৰা আছে। আমি খিৰিকীৰ পৰাই দেখুৱাব লাগিব যিমানকণ দেখুৱাব পাৰোঁ। আমাৰ আহি পাওঁতে বহুত দেৰি হৈ গ'ল। এতিয়া 4টা বাজিলে। বন্ধ কৰিলে গেট। হ'লেও যিমানখিনি পাৰোঁ দেখুৱাম আপোনালোকক বাহিৰৰ পৰা।
দেখিবলৈ ইমান ধুনীয়া লাগিছে চব চাইডৰ পৰা একেই চব ফালে একেই চকচোন মই ঘূৰাই ঘূৰাই গোটেইকেইটা চাইডৰ পৰা দেখুৱাইছোঁ এবাৰ সেলফি কৰি আগফালৰ পৰা দেখুৱাই দিছোঁ 1990 চনত উদ্ধাৰ হৈছিলে এই ঠাইডোখৰ আহোমৰ দ্বিতীয় ৰাজধানী বুলি আৰু এই ঠাইডোখৰে টোটেল 285 বিঘা মাটি আৱৰি আছে চাওকচোন ইমান ধুনীয়াকৈ বনোৱা হৈছে ইমান ভাল ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকেও আহিব ইয়ালৈ আজিতো বেছি দেখুৱাব নোৱাৰিলোঁ আকৌ আহিলে কেতিয়াবা সোনকালে আহিম আমাৰো যাবলৈ সময় হ'ল আমিও গৈ থাকোঁ আকৌ বা ঘৰলৈ যাবলৈ আছে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম আপোনালোকে ক'ৰ পৰা আহিছে আমি ঘিলামা অঁ ঘিলামা ঘিলামাহে আছে ধেমাজি অঁ এতিয়া যাবগৈনে যামগৈ অঁ এইফালে ধেমাজিৰ পৰা আহিছে আমি আহিছোঁ চিলাপথাৰ আজিৰ ভিডিঅ' ইমানেই আজি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে আকৌ আগন্তুক আহিবলগীয়া প্ৰতিদিনে নতুন নতুন ভিডিঅ'সমূহ সৰ্বপ্ৰথমে চাবলৈ পাব আজিলৈ বাই বাই আমাৰ হাবুঙৰ কাৰ্যখিনি হৈ গ'ল এতিয়া যাওঁ বাহঁতৰ ঘৰলৈ চিনি নাপাওঁ এইটো শ্বৰ্টকাটিং ৰাস্তাৰ পৰা আহিছোঁ এইফালৰ পৰা চিনি নাপাওঁ এই মানুহজনে দেখুৱাই গৈছে ৰাস্তা সেই মানুহজনৰ পিছে পিছে আমিও গৈ আছোঁ তেখেতে ৰাস্তা দেখুৱাই গৈছে আমাক ফাইনেলি বাইহঁতৰ ঘৰ আহি পালোহি এই আমাৰ বাই চাই লওক এইজনী ভাগিনজনী কেমেৰা দেখি লুকাই ফুৰিছে চব কেনেকৈ গৈছে সেইফালে আমাৰ এতিয়া ভাত খাবলৈ হ'ল আমি আহি পাওঁতে আন্ধাৰে হ'লগৈ এতিয়া খাই বৈ যাব লাগিব ভাত বাঢ়িছেনে বাঢ়ি আছোঁ ৰ হ'ব এতিয়া খালো বলো এতিয়া যাওঁ এইফালে চুলি ফনিয়া আছে ঘৰলৈ যাবলৈ ষ্টাইল কৰিছে আমাৰ ষ্টাইল যাব হ'ল এতিয়া খাই তুমি থাকিবা নেকি খালো বলো যাওঁগে দেই অঁ এই আমাৰ বাই নাই নাপাওঁ